কৰি ৰাখিছে সামাজিক মাধ্যমৰ পৰা তাত অসমীয়া যুৱ মঞ্চৰ প্ৰথমতে ধিক্কাৰ জনাইছোঁ কাৰণ এজন যেতিয়া ৰাইজে এজন মানুহক ভাল পায় তেতিয়া সেই মানুহজনৰ ওচৰত কি লৈ পেলাই যায় বিশ্বাস লৈ পেলাই যায় যে তেওঁ এই সম্পূৰ্ণৰূপে দুৰ্নীতিখিনি নাইকিয়া কৰিব কাৰণ এসপ্তাহত ৬২জনকৈ যি নকল সোণ আৰু জালি নোটৰ অপৰাধীক তেওঁ কি কৰিব পাৰিলে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বা তেওঁলোকক ধৰিছে এতিয়া আমাৰ কথাটো হৈছে যে আনন্দ মিশ্ৰা ডাঙৰীয়াই লখিমপুৰত কেঁচু খানোতে কোনোবা এডোখৰত গৈ পেলাই সাপ ওলাব নেকি যদিহে অসম চৰকাৰৰ কোনোবা আৰক্ষী প্ৰশাসনৰ কোনোবা অসম চৰকাৰৰ যদি সাপ ওলায় ডাঙৰ সাপ ওলায় তেনেহ'লে সেইকাৰণে বন্ধ কৰিছে চাগে নিশ্চয় আমি ভাবিবলৈ বাধ্য হ'ম কাৰণ ইয়াত ৭ বছৰ থাকিলে এডিশ্যনেল SP ৰুণা নায়ক ৭ বছৰ থাকিলে বেদান্ত মাধৱ ৰাজখোৱা থাকিলে ইয়াত কিন্তু তেওঁলোক থকা অৱস্থাত এই এটাও সোণৰ বেপাৰী নকল সোণৰ বেপাৰী এটাও জালি নোটৰ বেপাৰী ধৰিব নোৱাৰিলে এনেকুৱা কি এটা চক্ৰান্ত আছিলে নে টেবুলৰ তলৰ অংক কিবা আছিলে ধনৰ অংক আছিলে আচলতে ধনৰ অংকৰ কাৰণে তেওঁলোকক ধৰিব নোৱাৰিলে আৰু এসপ্তাহত ৬২জনকৈ ধৰিছে আৰু ধৰি আছে সেয়া হৈছে প্ৰকৃততে IPS বিষয়া সেই তেওঁলোক হৈছে তেওঁলোকে পোৱা যোগ্য IPS APS তেওঁলোকে পোৱা যোগ্য কিন্তু এইবিলাক হৈছে সম্পূৰ্ণৰূপে এই অপৰাধী বা পইচা খাই পেলাই আৰক্ষী যি অসম আৰক্ষী আছিলে সেই অসম আৰক্ষীক তেওঁলোকে কি কৰিব বিচাৰিছে ক'লা এটা ৰং লগাব বিচাৰিছে আজিলৈকে জোনমণি ৰাভাৰ কেছত এডিশ্যনেল ৰুণা নায়কৰ নাম সাঙুৰ খোৱাৰ পিছতো লখিমপুৰৰ পৰা গুচি গ'ল কিন্তু এতিয়ালৈকে ৰুণা নায়ক ধৰিব নোৱাৰিলে লীনা দলে ধৰিব নোৱাৰিলে ইয়াৰ লগত অপৰাধীবিলাকক ধৰিব নোৱাৰিলে এতিয়া ভাবিছে যে আনন্দ মিশ্ৰা সম্পূৰ্ণৰূপে যিহেতু ৰাইজৰ বিশ্বাসত আহিছে সেইটো আনন্দ মিশ্ৰাই এতিয়া যিখিনি কৰিব তাৰ কাৰণে এতিয়া অসম চৰকাৰ দুখী হ'ব আৰক্ষী প্ৰশাসন দুখী হ'ব সেইকাৰণে আনন্দ মিশ্ৰাক এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে মুখখন আৰু বেছি দিন নালাগে আনন্দ মিশ্ৰাক ইয়াৰ পৰা লখিমপুৰৰ পঠিয়াই দিব অসম চৰকাৰে কাৰণ দেখিছে যে এতিয়া চিক্সাৰ মাৰি আছে এই চিক্সাৰ মাৰি থাকিলেতো অসম চৰকাৰ উইকেট গুচি যাব সেইটো কাৰণে উইকেট গুচি যোৱাৰ আগতেই কি কৰিছে আনন্দ মিশ্ৰাক আউট কৰাব সেইটো আমাৰ এতিয়া বিশ্বাস হৈছে জোনমণি ৰাভাৰ সম্পূৰ্ণৰূপে ন্যায় লাগিব কাৰ্যসূচী আমি ইতিমধ্যে 30 দিনৰ কাৰ্যসূচী লৈছোঁ অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ 30 দিনৰ ভিতৰত আমি সম্পূৰ্ণৰূপে 30 দিনত অসমীয়া যুৱ মঞ্চই সমগ্ৰ অসমতে কিন্তু প্ৰতিবাদ কৰি পেলাই উত্তাল কৰি তুলিব যদিহে জোনমণি ৰাভাই ন্যায় নাপায় জয় আই অসম